দৰ্শকসকল, পুৰণি গুদামত লেৰেলা খনিকৰে যি ধৰণৰ কাঠৰ মূৰ্তিৰে দুৰ্গা প্ৰতিমা সাজিছিল, আজি আমি ইয়াত উপস্থিত আছোঁ। আমি সবিশেষ জানিম কেনেকৈ তেখেতে কাঠৰে মূৰ্তি বনাইছিল আৰু শেষত মহিষাসুৰৰ কাঠৰ টুকুৰাটো কেনেকৈ পালে, আৰু এই বিষয়ে অৱগত কৰিব মাননীয় শ্ৰী যোগেন্দ্ৰ শৰ্মাই, যিজনে পৰম্পৰাগতভাৱে তেখেতৰ পিছত এই কামভাগৰ চলাই আহিছে। আমি অকণ তেখেতৰ পৰা জানি ল'ম। নাতি মই আজি নাতি যোগেন্দ্ৰ শৰ্মা। এই পুৰণি গুদামত এই বৰ্তমান যিজনা আমাৰ কাঠৰ প্ৰতিমা আপোনালোকে সন্মুখত দেখা পাইছে। পুৰণি আজি নগাঁও জিলাৰ পুৰণি গুদামৰ নগাঁও জিলাৰ পুৰণি মাজমজিয়াতে থকা সেই পুৰণি গুদামত এই কাঠৰ মন্দিৰ আছে। এই কাঠৰ দুৰ্গা মন্দিৰত এই কাঠৰ প্ৰতিমা ভাগ আজি 124 বছৰত ভৰি দিবহি। এইবাৰ আজি আমাৰ ষষ্ঠী, কাইলৈ ষষ্ঠী হ'ব। তাৰপিছতে অষ্টমী, নৱমী, দশমী পূজা আৰম্ভ হ'ব। এই কাঠৰ প্ৰতিমা জনা আমাৰ পুৰণি গুদামত জন্মগ্ৰহণ কৰা দেশধৰ খনিকৰ ওৰফে লেৰেলা খনিকৰে পহিলা 1885 চনত যেতিয়া পূজা আৰম্ভ হৈছিলে, তেতিয়াৰ পৰা তেওঁ মৃন্ময় হিচাপে ইয়াত প্ৰতিমা তৈয়াৰ কৰি দিছিলে আৰু তাৰ ওপৰত পূজা অৰ্চনা চলি আছিলে। কিন্তু দশমী দিনাখন যেতিয়া সেই প্ৰতিমা জনা নদীত পেলাই দিব লগা হয় বা উটাই দিব লগা হয়, তেতিয়া মনত কিছু ভাৱ পাইছিলে, বেয়া ভাৱ মনলৈ আহিছিলে আৰু যে এনেকুৱা এটা বনাই থৈ যে মই এনেকুৱা বনোৱা বস্তু এটা মই নিজে আকৌ উটাই দিব লগা হোৱাৰ কাৰণে তেখেতে নিজে মনত কিবা ভাৱ প্ৰকাশ কৰি সপোনকৰে হওক বা দিঠকত এজনা কাঠৰ প্ৰতিমা পুৰণি গুদামত স্থায়ী হিচাপে থৈ যাম বুলি মনত তেখেতে বাঞ্ছা কৰি এই পুৰণি নিজৰ বাৰীতে থকা বেল কাঠেৰে এই মা দুৰ্গা, লক্ষী, সৰস্বতী, বাহন, সিংহ, গণেশ আদি কাটি উলিয়াইছিলে। অৱশেষত এই তেখেতৰ এই মহিষাসুৰৰ কাঠডোখৰৰ অভাৱ হৈছিলে। সেই অভাৱ হৈ চিন্তা কৰি থাকোঁতে দেখিলে যে এই পূজা মণ্ডপৰ কাষেদি যিখন কলং নদী উটি যাব, এই কলং নদীটি গৈছে, সেই কলং নদীটিকে এডোখৰ কাঠ উটি আহিব আৰু তেওঁ সদায় কলং নদীতে গা ধুবলৈ আহে। গা ধুবলৈ আহোঁতে সেই কাঠডোখৰ সপোন অনুপাতে পাইছিলে আৰু সেই কাঠডোখৰ আনি পেলাই তেখেতে নিজৰ ঘৰলৈ নি পেলাই মহিষাসুৰক কাটি উলিয়ালে। কিন্তু আজি পৰ্যন্ত কি কাঠ আমি উলিয়াব পৰা নাই। কিন্তু যথেষ্টভাৱে দঘূৰ, কিন্তু মহিষাসুৰৰ কাঠডোখৰ যথেষ্টভাৱেই দঘূৰ। ইজনা দাঙিবলৈ অলপ অসুবিধাই হৈ যায় অকলে আৰু বাকীকেইজনাতো দাঙিব পৰা যায়, কিন্তু চব বেল কাঠ। কিন্তু আজি পৰ্যন্ত আজি 124 বছৰ হ'লি। এই 24 বছৰত এই কাঠৰ যে এই যিজনা বেল কাঠেৰে বনাই থৈ যোৱা প্ৰতিমাজনা কোনো নষ্ট হোৱা নাইকিয়া। আমি দেখা পাইছোঁ যে মহিষাসুৰৰ কাঠডোখৰো নষ্ট হোৱা নাইকিয়া, যে এনেকৈয়ে চলি আছে আৰু এনেকৈ ধৰণে চলি থাকিবলৈ ভাবোঁ। কাৰণ এই যিটো আপুনি কাঠৰ যিটো কাঠ দেখিছে, এই কাঠৰ ওপৰত আমি এটা পাতল কাপোৰ কুমাৰ মাটি দি পেলাই তাত হাইড্ৰজেন পেৰক্সাইড দি পেলাই বস্তু ৰাখোঁ, যাতে পোকে চোকে খাব নোৱাৰাকৈ এই প্ৰতিমাজনা ৰাখিছোঁ। আৰু ইয়াত এটা পলেট দি পেলাই বাঁহৰ পাতি দি পলিচ কৰি দিওঁ। পলিচ কৰাৰ পিছত ইয়াত চক মাৰোঁ। চক মাৰি পেলাই লৈ পেলাই ৰং বিৰঙে সজাই তোলোঁ। আজি 33 বছৰ ধৰি মই এই পুৰণি গুদামৰ দেউতা মানে 1988 চনতে ঢুকাইছিলে। তাৰ পিছৰ পৰাই মই এই দুবছৰমান দেউতাৰ লগত কাম কৰি আকৌ এই দেউতাৰ পৰাই মই এই কামখিনি শিকি পেলাই আজি পৰ্যন্ত ধৰি লওক আপোনালোকৰ আগলৈ আগবাঢ়ি আনিছোঁ। আৰু এনেকৈ যিকেইদিন থাকোঁ সেই অনুপাতে আকৌ তেনেকৈ দি থাকিব পাৰিম বুলি আশা কৰিছোঁ। এই পুৰণি গুদামত আমি সেই যিজনা লেৰেলা খনিক অমৰ শিল্পী হিচাপে আমি ধৰি আজি পৰ্যন্ত তেখেতক পূজা অৰ্চনা দি আহিছোঁ প্ৰতি বছৰে। আৰু সেই অনুপাতে যি অসমৰ প্ৰতি জিলাৰ পৰা যিসকল ভক্তপ্ৰাণ আহি দেখা দিয়েহি, তেওঁলোকে পূজা অৰ্চনা কৰি নিজৰ মনৰ শান্তি লাভ কৰেহি। আৰু সেই অনুপাতে যে কিবা এটা বস্ত্ৰ দিম বুলি কয় যদিও মানে আমাৰ বস্ত্ৰও ঠিক তেনেকৈ প্ৰতি বছৰে ডাটা আছে। সেই ডাটা মতেতো 2050 চনলৈকে বুকিঙেই কৰা আছে।
আৰু সেই অনুপাতে আজি অষ্টমীও ঠিক তেনেকৈ দিয়ে আৰু আপোনাৰ অষ্টমী দিয়াতো কিবা কিবি বস্তু দিবৰ কাৰণে মনত বাঞ্ছা কৰি আহে আৰু মংগল কৰোঁ যে সেই যিসকলে আজি পৰ্যন্ত দি আহিছে আৰু ভৱিষ্যতলৈকে দিবলৈ আশা কৰিছে তেখেতসকলৰ ভালে থাকক এই মা দুৰ্গাৰ ওচৰত মোৰ যথেষ্ট কামনা থাকিল।